হেল্ল' বন্ধুসকল, কি খবৰ? সকলো চাগে ভালে আছে, মই ভালে আছোঁ। আৰু আজি আকৌ এটা নতুন ভিডিঅ' দিবলৈ ওলাইছোঁ আপোনালোকৰ আগত। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। সদায় দি যাম আৰু ভাল বেয়া মাজতে ভিডিঅ'বোৰ চাই যাব আপোনালোকে শেষলৈকে। আজি ৰ'দটো দিছে, ভাল লাগিছে। এখন কাপোৰ এখন দি থোৱা আছে ডাঙৰ, এখনৰ ওচৰতে মই বহি আছোঁ ৰ'দ লৈ লৈ মজাকৈ। নহ'লে আকৌ ভিতৰত বৰ ঠাণ্ডা নহয়, সেইকাৰণে বাহিৰৰ পথাৰত বহি পিনি ৰ'দ লৈ আছোঁ। তো আজি ৰ'দটো দিছে মানে নিজে ক'ব নোৱাৰোঁ, কিবা এটা ভাল লাগি গৈছে। কিবা ঠাণ্ডা হৈ থাকিলে কিবা লাগে, ইমান ঠাণ্ডা ঠাণ্ডা লাগি থাকে। ৰ'দটো দিছে, কিবা এটা ভাল লাগিছে। বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাইছে, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আন এজনলৈ আপোনালোকৰ যিমান মানে বন্ধুবোৰলৈ শ্বেয়াৰ কৰি দিব, তেতিয়া মানে মোৰ ভিডিঅ'বোৰ পাব সকলোৱে। এতিয়া মই খৰি কাটিবলৈ ওলাইছোঁ, মানে খৰিবোৰ ঘৰলৈ আনিবলৈ মমায়ে কাটি দিছে। আমাৰ ওচৰ আগফালে থকা হাবিখনৰ পৰা আনিমগৈ। এতিয়া ব'লক, এইখন আমাৰ আগফালৰ হাবিখন। এতিয়া মমায়ে কাটি আছে বাঁহ, সেইটো মমা। মই এতিয়া বাঁহবোৰ উলিয়াই পিনি ঘৰলৈ লৈ যাওঁ। গৰম পানীৰ কাৰণে লাগে আৰু গৰু দানা বনাবলৈ বুলি লাগে। ব'লক হাবিলৈ সোমাই যাওঁ। খৰি বিচাৰিলে ঢেৰ ওলায় এইবোৰ। খৰি এভেইলেবল আমাৰ ইয়াত। এয়া গাইছ, এতিয়া মই আনি আছোঁ বাঁহ। এটা আনিছোঁহে, আৰু আনিবলৈ আছে, মানে ঢেৰ উলিয়াই থৈছে। এটা আনিলোঁ, আৰু নিব লাগিব, মানে ঢেৰ নিবলৈ আছে। ওচৰতে যিহেতু যিমানো সিমান নিজৰ ঘৰৰ বাৰী আৰু। বন্ধুসকল, মোৰ এক খৰি অনা হৈ গ'ল, ইমানে আনিলোঁ। আৰু যিহেতু ঘৰৰ ওচৰতে যিমান লাগে সিমান আনিব পাৰিম। সেইফালে এজোপা ফুলি আছে, চাওকচোন ইমান মজাকৈ। নাই, ফুলবোৰ বেয়া হৈ গ'লগৈ, পানী নিদিয়া হ'লোঁ, বহুত দিন দিয়া নাই। আৰু ওচৰতে দেখিছেনে সেইবোৰ গৰুবোৰ, মানে ইমান চিঞৰি থাকে, কাণৰ ওচৰতে কিবা টেট বাজি থাকে, চিঞৰি থাকে মানে। ইয়াত চৰিবলৈ আহিছে তেহেঁতিও, ঘাঁহ ওলাই আছে, মজাকৈ ঘাঁহ খাব এতিয়া তেহেঁতি। এয়া বন্ধুসকল, মই এতিয়া আহি আছোঁ গৰুক পানী খুৱাবলৈ। এয়া টিং এটা লৈ আহিছোঁ, পানী এটিং। এতিয়া গৰুজনীক খুৱাবলৈ আহিছোঁ। অথনিৰ পৰা চৰি আছে পথাৰত, এতিয়া পিয়াহ লাগিব পায়। ৰ'দটোৰ পৰা ওলোৱাই নাই মানুহটো ভালকৈ মুখখন, এতিয়া ৰ'দটো দি আছে। এতিয়া গৰুজনীক পানী খুৱাই লওঁ মই। এইজনী আমাৰ গৰুজনী, চেউৰীজনী, পূৰা পানী খাইছে মজাকৈ এতিয়া। গাইছ, গৰুজনীৰ ওচৰতে মানে ছাগলী দুজনীমান আছে, আমাৰ বৰমাহঁতৰ ঘৰ ছাগলী। বৰমায়ে কৈছে এৰালকেইডাল খুলি দিকে, ছাগলীজনী মেলি দিকে। এতিয়া মই এইজনী মেলিবলৈ আহি আছোঁ। এজনী গাইছ, তিনিজনী আছে। এজনী খুলি লওঁ প্ৰথমতে মই। এতিয়া খুলি দিলোঁ, এতিয়া গ'লকেইটাই। আহা, এজনী, তাৰপৰা এইজনী বগাজনী খুলিবলৈ আছে, তাৰপৰা সেই ক'লাজনী এজনী খুলি দিব লাগিব। তিনিজনী খুলি দিলে তাৰপৰা চৰিবগৈ। বন্ধুসকল, এতিয়া গধূলি হৈছে লাহেকৈ। এতিয়া গধূলি হোৱাৰ লগে লগে এতিয়া মই খাবলৈ লৈছোঁ এয়া বিস্কুট, মেৰিগোল্ড বিস্কুট আৰু গাখীৰ আছে। এতিয়া খাই লওঁ। এয়া গাইছ, এতিয়া খাই লৈছোঁ লাহেকৈ। হেল্ল' গাইছ, কালিৰ ভিডিঅ'টো মই সামৰণি নেমাৰিলোঁ, আকৌ আজি ছেকেণ্ড ডে'। মই আকৌ ভিডিঅ'টো আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিম, শেষলৈকে চাই থাকিব। এতিয়া মই শুই উঠিলোঁ, ৰাতিপুৱা হ'ল। এতিয়া জুই ধৰাই নাই দেউতাই জুই ধৰিব এতিয়া, ঠাণ্ডা খুব। অকণ জুই ফুৱাই মেলি অলপ চাহ এটা। এতিয়া মই ব্ৰাছ লৈ আছোঁ, কলগেট লগাম ভালদৰে, লগাই মেলি এতিয়া মই ব্ৰাছ কৰিম। তাৰপৰা জুই ধৰিলে জুই ধৰিলে নেকি আপুনি? অঁ, এতিয়া ফুৱাব লাগে মজাকৈ। খুৱাম আকৌ, ঠাণ্ডা যেনেকুৱা পৰিছে। পানী দেখোন গৰম নাই, দিয়াই নাই। আনিব লাগিব এই পুখুৰীৰ পৰা পানী আনিব লাগিব গা ধুবলৈ। তাৰপৰা জুই ধৰিলে এতিয়া ব্ৰাছ কৰি মেলি এতিয়া মজাকৈ অলপ। এয়া আমাৰ দেউতাই এতিয়া পুখুৰীৰ পৰা পানী আনি দিছেহি গা ধুবৰ কাৰণে। মানে জুইকুৰা জ্বলি আছে যিহেতু, সেইকাৰণে চৰুটো পাতি থৈছে আৰু।
এয়া এতিয়া ৰ'দ লোৱাই নাই সিমান ভালকৈ এনেই কুঁৱলী টাইপৰ নিচিনা অলপ হৈ আছে আৰু আজি মই মানে সোনকালে উঠিলোঁ আগতেতো এতিয়া নুশুঠে এতিয়া শুয়ে থাকোঁ মানে এতিয়া কিমান দেৰি হৈ ঠিকনা নাই তেতিয়া আজি সোনকালে উঠি দিলোঁ সদায় গালি পায় আকৌ সোনকালে উঠিবলৈ বা যিমান কিন্তু কুঁৱলী পেলাব লাগিছিলে সিমান কুঁৱলী নেপেলালে আকৌ ঠাণ্ডা এইকেইদিনতহে অলপ বেছি লাহেকৈ ৰ'দটো ওলাব আৰু এয়া এতিয়া গাইছ মুখ ধুই মেলি এতিয়া মই গৰমা গৰম চাহ খাই লওঁ বতৰটোৱে ৰ'দ দিব বুলি আহিছিলোঁ কিন্তু ৰ'দ নিদিলে বৰষুণে দি আছে পূৰা গাইছ চাহ খাই মেলি হৈ গ'ল এতিয়া অলপ পঢ়ি লওঁ बहुत दिन पढ़ाए नहीं परीक्षा पालेगी 4 बार बोले हैं पढ़ने लिखने वाले छात्रों को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो Itu